নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' ক্ৰিয়েটৰসকলৰ কাৰণে খুব দৰকাৰী বস্তু লৈ আনিছোঁ। মোৰ নিজৰ কাৰণে লৈছোঁ আৰু আপোনালোকক দেখাইছোঁ কি বস্তু হয়। আৰু পেকেটটো দেখি জানিছে, বস্তুটো দেখি সকলোৱে গম পাইছে যিসকলে ভিডিঅ' বনায়। এডাল মোবাইল ষ্টেণ্ড হয় আৰু মই মিছ'ৰ পৰা লৈ লৈছোঁ, যিহেতু মই দুই এটা ভিডিঅ' বনাই থাকোঁ, কাপোৰৰ ভিডিঅ' বনাওঁ। সেইকাৰণে এডাল দৰকাৰ হৈছিলে আৰু লৈ লৈছোঁ। বেছি দাম নহয়, কম দামতে পাইছোঁ। আৰু মই নতুনকৈ যিসকলে ভিডিঅ' বনায় তেওঁলোকেও লৈ ল'ব পাৰিব, বহুত উপযোগী। ইয়াতে মোবাইলটো লগাই লৈ আৰু এইফালে ট্ৰিপড ষ্টেণ্ড হয়, এয়া আমি য'তে ত'তে বহুৱাই ল'ব পাৰিম। লৈ ফুৰিবলৈও পাতল, যথেষ্ট ওজন নহয় আৰু বেগত ভৰাই ক'ৰবালৈ লৈ যাওঁ বুলিলেও পাৰিব। আৰু যথেষ্ট মই দীঘল লৈছোঁ, কেতিয়াবা থিয় হৈও কাপোৰৰ ভিডিঅ' বনাব লগা হয়, সেইকাৰণে দীঘল লৈছোঁ। 5.5 ফুটমান হ'ব ওখ। আৰু এডাল লৈ ভিডিঅ' বনাই এতিয়া বহুতখিনি ভাল পাইছোঁ। আগতে বহুত দিগদাৰ হৈ আছিলে, মোবাইলটো অ'ত ত'ত থৈ ল'ব লাগে, ভিতৰত থ'লেও আন্ধাৰ হয়, সেনেকৈ বাহিৰত বনালেও মোবাইল থ'বলৈ জেগা নাই, এনেকুৱা হৈছিলে। আৰু এইডাল চাওক, মোবাইলটো যেনেকৈ মন যায় তেনেকৈ ঘূৰাই ল'ব পাৰিব। আৰু এটা বাটন আছে সৰু ৰিম'ট, আৰু ইয়াৰ দ্বাৰা চেলফি ল'ব পাৰি। মোবাইলটো হাতে আঙুলিয়ে নিটিপিলেও হ'ব, এইটো নীলা বুটনটো টিপি দিলে হৈ যাব, ধুনীয়াকৈ উঠিব চেলফি। আৰু বহুত উপযোগী এডাল, নতুন ভিডিঅ' ক্ৰিয়েটৰসকলে ল'ব পাৰে, পুৰণিসকলে নিশ্চয় ইয়াতকৈ ভাল ভাল আছে। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগে, নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই একেবাৰে নতুন হয়, সেইকাৰণে আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইডাল মই বহুত ভাল পাইছোঁ, এইডাল লৈ আপোনালোকেও ল'ব যিসকলৰ দৰকাৰ হৈ আছে। তাৰমানে খুব কম দামতে আৰু বহুত উপকাৰী, বহুত ভাল মেটেল, বেছি ওজন নহয়, পাতল হয়। থেংক ইউ।